মই সদৌ অসম পথা পৰিচালনা চিফ এডভাইচাৰ গোলাঘাট জিলাৰ চিফ এডভাইচাৰ গতিকে এই পথাৰখন ফিল্ডখন এইখন হ'ল গেজিং লেণ্ড এই গেজিঙত মই 40 বিঘা মাটি ৰাখিছিলোঁ তাতে এতিয়া সমাধিটো হৈছে আৰু এইখন অমিত সৰোবৰ এই অমিত সৰোবৰ চৰকাৰে দিলেও এই মাটিটো আমাৰ চৰকাৰী মাটি নহয় আমি দিয়া মাটিৰ কাৰণে নহ'লে 108 ঘৰ মানুহে অকুপাই কৰি আছে অকুপাই কৰা মাটি কেতিয়াও নিদিয়ে গতিকে এই মাটিটো ৰখাৰ কাৰণে তেওঁলোকে এই সুবিধাটো পালে কিন্তু এতিয়া এই সমাধিস্থলটোত আমাৰ যিটো ঘটনা ঘটিলে এই ঘটনাটো যোৰহাট বুলি ক'ব নালাগিব এইটো হ'ল আমাৰ যোৰহাট পাৰ হৈ বালিপথাৰ য'ত আমাৰ ফিছ ফেড যিখন বনাইছে সেইখনৰ ওচৰত পানী চকোৱাৰ আগত মইতো চিনি পাওঁ ঘটনাটো পুৱতি নিশা 3:30মান বজাত এই ঘটনাটো ঘটিলে তেওঁবিলাক পিকনিক খাবলৈ গৈছিলে বগীবিল তাৰপৰা শদিয়া আৰু কি টিঙা এই মন্দিৰটো এতিয়া আজিহে শুনিছোঁ মই গতিকে তেনেকৈ মই সিমান খা খাব নোৱাৰোঁ একেখন গাঁৱৰে গাঁওখনৰ নাম বচা ৰেভিনিউ ভিলেজ কিন্তু ভৈৰৱাটো লেখে এই ভৈৰৱা বুলি ক'লে মানুহে চিনি পায় আজি পুৱাই ঢলপুৱাতে খবৰটো পালোঁ অতিকৈ মৰ্মান্তিক ঘটনা নতুন বছৰ বুলি সকলোকে শুভেচ্ছা দিয়া হয় আনন্দ উল্লাস নতুন বছৰৰ সকলোলৈকে এটা ভাল দিন কঢ়িয়াই আনক এনেকুৱা এটা মনত ধাৰণা কৰাৰ সময়ত নিয়তিৰ কি পৰিহাস একেখন গাঁৱৰে এটা চুবুৰীৰ ইমান কেইজন ব্যক্তিৰ এনেকুৱা এটা অৱস্থা হয়তো কোনো কালতে ভবা নাই আৰু ভৱিষ্যতে নাভাবে আমি শুনিয়ে মৰ্মাহত হৈছোঁ কাৰণ এই ভৰলুৱা এই গাঁওখনত মই ব্যক্তিগতভাৱে হ'লেও মই বিভিন্ন টাইমত আহোঁ মোৰ লগত খুব আত্মিক এটা সম্পৰ্ক আছে আৰু মই আজি আহোঁতে এতিয়া খোজে আহোঁতে চাইছোঁ প্ৰত্যেক মই ল'ৰাবিলাকক কৈছোঁ এই ঘৰ মানুহটো আহিছোঁ এই ঘৰলৈ আহিছোঁ প্ৰত্যেকৰে 2টা 3টা এটাকৈ নাইকিয়া হৈ গৈছে মানুহ আৰু শ্মশানলৈ আহি দেখিছোঁ লাইন শাৰীকৈ থোৱা হৈছে তেনেকুৱা এটা পৰিৱেশ চাই মৰ্মাহত হৈছোঁ আমি ক'ব খুজিম যে নিয়তিয়ে ভগৱন্তই কেতিয়াও কোনো গাঁৱক বা কোনো মানুহক এনেকুৱা শাস্তি নিদিয়ক বা তেনেকুৱা এটা ব্যৱস্থা নকৰক তাৰ কাৰণে আমি ভগৱানক প্ৰাৰ্থনা কৰিম আৰু যিসকল হস্পিটেলত মৃত্যুৰ সৈতে যুঁজি আছে সেইসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ আত্মা যিসকল আমাৰ মাজৰ পৰা হেৰাই গ'ল সেইসকলৰ আত্মাৰ সদ্গতিৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ